হাই ফ্ৰেণ্ডছ, গণেশৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আজি আমি দশম শ্ৰেণীৰ অনুশীলনী 4.3 4 নম্বৰ প্ৰশ্নটো কৰিম। ইয়াৰ আগৰ প্ৰশ্নখিনি চাবলৈ ডেছক্ৰিপশ্যনত গৈ লিংকত ক্লিক কৰিব। প্ৰশ্ন কি আছে? আজিৰ পৰা 3 বছৰ আগৰ আৰু 5 বছৰ পিছৰ বয়স ৰমানৰ বয়সৰ প্ৰতিক্ৰম কিমান? 1/3। এতিয়া প্ৰতিক্ৰম মানে কি হয়? যদি কোনো এটা সংখ্যা ধৰো 5 ধৰিছোঁ, 5ৰ প্ৰতিক্ৰম কি হ'ব? 1/5 হ'ব। অৰ্থাৎ ৰমানৰ বয়স যদি 15 বছৰ আছিলে তেতিয়া তাৰ প্ৰতিক্ৰম কিমান হ'ব? 1/15 হ'ব। অৰ্থাৎ আমি যিটো সংখ্যাৰ প্ৰতিক্ৰম ৰহমানৰ বৰ্তমান বয়স ধৰিব লাগিব। আমি কি কৰিম? ধৰো, ইয়াত আমি লিখিম ধৰো ৰহমানৰ বৰ্তমান বয়স। ৰহমানৰ বৰ্তমান বয়স আমি কিমান ধৰিব লাগিব? x বুলি ধৰিম। বৰ্তমান বয়স সমান x। এতিয়া প্ৰশ্নত চোৱা, আজিৰ পৰা 3 বছৰ আগৰ, 3 বছৰ আগতে কিমান হ'ব? আমি সেইটো উলিয়াব লাগিব। 3 বছৰ আগতে ৰহমানৰ বয়স কিমান আছিলে? 3 বছৰ যদি আগত হয় তেতিয়া বৰ্তমান বয়সৰ লগত 3 কি কৰিব লাগিব? বিয়োগ কৰিম। এতিয়া প্ৰশ্নত আছে 5 বছৰ পিছৰ। 5 বছৰ পিছত কিমান হ'ব? 5 বছৰ পিছত ৰহমানৰ বয়স কিমান হ'ব? বৰ্তমান বয়সৰ লগত আমি 5 যোগ কৰিম। বৰ্তমান বয়স x, গতিকে 5 যোগ কৰিলে x + 5 হ'ল। এতিয়া প্ৰশ্নমতে কি কোৱা আছে? প্ৰশ্নমতে আজিৰ পৰা 3 বছৰ আগৰ আৰু 5 বছৰ পিছৰ বয়সৰ প্ৰতিক্ৰম, ইয়াত প্ৰতিক্ৰম বুলি কোৱা আছে। গতিকে আমি কি পালো? 3 বছৰ আগত ৰহমানৰ বয়স x - 3 পালো। গতিকে ইয়াৰ প্ৰতিক্ৰম কি হ'ব? 1ৰে হৰণ কৰিব লাগিব। অৰ্থাৎ 1/x - 3 লিখিম। আমি কি কৰিব লাগিব? যোগফল উলিওৱা বুলি কৈছে। গতিকে আমি যোগ কৰিম 5 বছৰ পিছৰ ৰহমানৰ বয়সৰ প্ৰতিক্ৰমৰ লগত। কিমান হ'ব? 1/x + 5। এতিয়া প্ৰশ্নত চোৱা কি কোৱা আছে? যোগ কৰিলে কিমান হ'ব? 1/3 হ'ব। গতিকে 1/3 লিখিলোঁ। এতিয়া আমি হৰ কিমান আছে? x - 3 আৰু x + 5 আমি লসাগু ল'ব লাগিব। লসাগু কিমান হ'ব? এই দুইটা লিখিম আমি, x - 3 আৰু x + 5। আৰু ইফালে কি আছে? 1/3 আছে, 1/3 দিলোঁ। এতিয়া ওপৰত কি হ'ব? যদি আমি x - 3 আৰু x + 5ৰ লসাগু উলিয়ালোঁ, x - 3 আৰু x - 3 কেনচেল হ'ল। x + 5 কি হ'ব? ইয়াৰ ওপৰত কি আছে? 1 আছে, 1ৰ লগত পূৰণ হ'ব। পূৰণ হ'লে x + 5 হ'ব। x + 5 আমি লিখিলোঁ। ইয়াৰ পিছত কি আছে? প্লাছ আছে, প্লাছ দিম। এতিয়া x + 5ৰে ইয়াক কিমান বাৰ যাব? x + 5, x + 5 কি হ'ব? কেনচেল হ'ব। কি থাকিল? x - 3 থাকিল। 1ৰ লগত পূৰণ হ'লে কি হ'ব? x - 3 হ'ব। এতিয়া আমি তলৰ ৰাশিটো পূৰণ কৰিব লাগিব। x - 3 আৰু x + 5 পূৰণ কৰিলে কিমান হ'ব? ইয়াত পূৰণ কৰিম। পূৰণ কেনেকৈ কৰিম? x আৰু x পূৰণ কৰিলে x² হ'ল। x আৰু 5 কৰিলে +5x। এতিয়া -3 আৰু x কৰিলে -3x আৰু -3 আৰু 5 -15। ওপৰত কি হ'ব? x আৰু x হ'লে 2x হ'ল। ইয়াত লিখিম 2x। 5 - 3 হ'লে কিমান হ'ব? +2। সমান চিনৰ সিফালে কি আছে? 1/3 আছে। এতিয়া আমি ক্ৰছ পূৰণ কৰিব লাগিব। ক্ৰছ পূৰণ কৰিলে কি হ'ব? 2x + 2ৰ লগত 3 পূৰণ হ'ব আৰু তলৰ ৰাশিৰ লগত 1 পূৰণ হ'ব। এতিয়া কি হ'ব চোৱা, আমি যদি 3ৰে পূৰণ কৰোঁ, 2x + 2 কিমান হ'ব? 3 আৰু 2x হ'লে 6x + 2 আৰু 3 পূৰণ কৰিলে 6। 1ৰ লগত যদি এই ৰাশিটো পূৰণ কৰোঁ তেতিয়া একে থাকিব। গতিকে কি লিখিম? x² + 5x - 3x - 15। এই ৰাশিক আমি সমান চিনৰ সিফালে লৈ যাওঁ। সিফালে লৈ গ'লে কি হ'ব? ইয়াত আছে x² আছে, আমি x² দিলোঁ। এতিয়া +5x - 3x কিমান হ'ব? 2x হ'ব। গতিকে আমি 2x লিখিলোঁ, 2x দিম ইয়াত। এতিয়া আমি কি লিখিব লাগিব? 6x, x থকা ৰাশি আমি একেলগে কৰিম। 6x যদি সমান চিনৰ সিফালে লৈ যাওঁ কি হ'ব? -6x হ'ব। ইয়াত আছে -15, -15 দিলোঁ। আৰু +6 যদি সমান চিনৰ সিফালে লৈ যাওঁ তেতিয়া -6 হ'ব। ইকুৱেল কি থাকিব? ইয়াত 0 থাকিল। গতিকে 0 লিখিলোঁ। এতিয়া x² ঠাইত আমি x² লিখিম, x² লিখিলোঁ। 2x - 6x হ'লে কিমান হ'ব? -4x। -15 - 6 হ'লে -21 = 0। এতিয়া আমি a b c উলিয়াই সূত্ৰৰ সহায়ত আমি সমাধান কৰিব লাগিব। এতিয়া ইয়াত চোৱা, ইয়াত a কিমান হ'ব? x² আছে, গতিকে 1 দিলোঁ। b = -4x আছে, গতিকে -4 হ'ব। আৰু c কিমান হ'ব? c =
21 এতিয়া আমি সূত্ৰ লিখিম সূত্ৰ কি হয় এতেকে x ইকুৱেল x ৰ মান আমি কেনেকৈ উলিয়াম তলত হ'ব 2a দিলো মাইনাস b প্লাস মাইনাস ৰুট b স্কয়াৰ মাইনাস 4ac আমি সূত্ৰ লিখিলো এতিয়া আমি মানসমূহ পাতিব লাগিব পাতিম কেনেকৈ 2a অৰ্থাৎ a কিমান হয় 1 হয় গতিকে 2 * 1 দিলো মাইনাস b মাইনাস আছে মাইনাস দিলো b কিমান হয় মাইনাস 4 গতিকে মাইনাস 4 লিখিম এতিয়া ইয়াৰ পিছত আছে প্লাস মাইনাস দিলো ৰুট দিলো b স্কয়াৰ অৰ্থাৎ মাইনাস 4 স্কয়াৰ মাইনাস 4 * a 1 হয় 1 দিলো c কিমান হয় মাইনাস 21 এতিয়া আমি পূৰণ কৰিলে কি হ'ব 2 * 2 হল তলত মাইনাসে প্লাস হ'ব গতিকে আমি অকল 4 লিখিলো ইয়াৰ পিছত আছে প্লাস মাইনাস দিলো ৰুটৰ ভিতৰত কি হ'ব মাইনাস 4 স্কয়াৰ কিমান হ'ব 16 হ'ব ইয়াত মাইনাস দিব নালাগে স্কয়াৰ কৰোতে প্লাস হ'ব গতিকে ইয়াত ইয়াৰ পিছত মাইনাস আছে ইয়াতো মাইনাস আছে দুটা মাইনাস যদি হয় মাইনাসে প্লাস হল প্লাস দিলো 4 আৰু 21 পূৰণ কৰোতে 84 লিখিলো এতিয়া আমি কি কৰিব লাগিব তলত 2 আছে গতিকে আমি তলত 2 দিম 2 দিলো ইয়াত 4 প্লাস মাইনাস ৰুটৰ ভিতৰত কিমান হ'ব যোগ কৰিম 16 আৰু 84 হলে 100 হ'ব 100 আমি লিখিলো এতিয়া 1 ৰ বৰ্গমূল কিমান হ'ব 10 হ'ব আমি জানো গতিকে আমি কি কৰিম তলত 2 দিলো 4 প্লাস মাইনাস ইয়াত আমি দিব লাগিব 10 এতিয়া আমি কি কৰিম এবাৰ আমি প্লাস 10 কৰিম এবাৰ মাইনাস 10 কৰিম আৰু সমাধান উলিয়াম এতেকে নিৰ্ণয় সমাধান কি হ'ব সমাধান এবাৰ আমি প্লাস লিখিম এবাৰ আমি মাইনাস লিখিব লাগিব গতি কি হ'ব এটা হ'ব 4 প্লাস 10/2 আৰু দ্বিতীয়টো হ'ব আৰু 4 মাইনাস 10/2 এতিয়া 4 প্লাস 10 কিমান হ'ব 14 ইকুৱেল 14/2 আৰু দ্বিতীয়টো কি হ'ব 4 মাইনাস 10/2 4 মাইনাস 10 হলে কিমান হ'ব মাইনাস 6 হ'ব মাইনাস 6/2 এতিয়া 2 ৰে 14 কিমান বাৰ যাব 7 বাৰ যাব গতিকে এটা হল 7 আৰু দ্বিতীয়টো কিমান হ'ব 2 ৰে মাইনাস 6 কিমান বাৰ যাব মাইনাস 3 বাৰ কিন্তু প্ৰশ্নত এতিয়া চাব লাগিব প্ৰশ্নত x আমি কি ধৰিছিলো ৰমানৰ বৰ্তমান বয়স গতিকে ৰমানৰ বৰ্তমান বয়স কেতিয়াও নেগেটিভ হ'ব নোৱাৰে মাইনাসত হ'ব নোৱাৰে গতিকে আমি কিমান পালো ৰমানৰ বৰ্তমান বয়স 7 পালো ইয়াত আমি লিখিব লাগিব ইয়াত -3 গ্ৰহণযোগ্য নহয় এতেকে কিমান হ'ব ৰমানৰ বৰ্তমান বয়স 7 বছৰ 7 বছৰ বুলি লিখিম এতেকে ৰমানৰ বৰ্তমান বয়স কিমান হ'ব ইকুৱেল 7 বছৰ 7 বছৰ বুলি পালো তোমালোকে নিশ্চয় বুজি পাইছা 5 নম্বৰ প্ৰশ্নটো কি আছে খেৱালিয়ে দুটা পৰীক্ষাত কিমান নম্বৰ পাইছিল 30 নম্বৰ পাইছিল গণিত আৰু ইংৰাজী যদি তাই কি ক'ব গণিতত 2 নম্বৰ বেছি আৰু ইংৰাজী 3 নম্বৰ কম পালে তাৰ পূৰণফল কিমান হ'ব 210 গতিকে আমি কি উলিয়াব লাগিব বিষয় দুটাত কিমান নম্বৰ পাইছিল আমি উলিয়াব লাগিব গতিকে প্ৰথমতে আমি কি কৰিব লাগিব ধৰিব লাগিব ধৰু গণিতত কিমান পায় আৰু ইংৰাজীত কিমান পাইছিল আমি ধৰিব লাগিব ধৰু খেৱালিয়ে গণিতত পাইছিল পায় ইকুৱেল কিমান পাইছিল x পাইছিল বুলি ধৰিলো এতেকে ইংৰাজীত কিমান পাব ইংৰাজীত কিমান পাব ইয়াত লিখা আছে দুটাৰ যোগফল 30 যদি দুটাত মিলাই 30 নম্বৰ পায় আৰু গণিতত অকল x পায় তেতিয়া ইংৰাজীত কিমান পাব 30 ৰ পৰা গণিতত পোৱা নম্বৰটো মাইনাস কৰিলে আমি ইংৰাজীত পোৱাটো পাম গতিকে ইংৰাজীত কিমান পালে 30 মাইনাস x পালে এতিয়া আমি কি কৰিব লাগিব প্ৰশ্নত কি কোৱা আছে প্ৰশ্নত কোৱা আছে যদি গণিতত 2 নম্বৰ বেছি পায় তেতিয়া কিমান হ'ব x পাইছিলে 2 নম্বৰ বেছি হলে +2 দিব লাগিব আৰু ইংৰাজীত 3 নম্বৰ কম পালে কিমান হ'ব ইয়াত আছে 30 মাইনাস x যদি 3 নম্বৰ কম পায় তেতিয়া আৰু -3 কৰিব লাগিব ইয়াক যদি পূৰণ কৰো তেতিয়া কিমান হ'ব 210 হ'ব এতিয়া আমি x + 2 আৰু 30 মাইনাস x -3 কি কৰিব লাগিব সমাধান কৰিব লাগিব কেনে কৰিম ইয়াত x + 2 আছে x + 2 লিখিলো
আৰু 30 - 3 আমি মাইনাছ কৰিব পাৰোঁ কিমান হ'ব 27 হ'ব 27 - x হ'ল ইয়াক পূৰণ কৰোঁতে কিমান হ'ব 210 হ'ব এতিয়া আমি পূৰণ কৰিব লাগে পূৰণ কৰিলে কি হ'ব x এৰে প্ৰথমতে 27 - x ক পূৰণ কৰি কিমান হ'ব x আৰু 27 হ'লে 27x হ'ল x আৰু -x হ'লে -x স্কুৱেৰ হ'ল এতিয়া 2 ৰে 27 - x ক পূৰণ কৰিম 2 আৰু 27 পূৰণ কৰিলে কিমান হ'ব +54 আৰু 2 আৰু -x হ'লে -2x ইকুৱেল কিমান হ'ব 210 হ'ল এতিয়া আমি ইয়াত যোগ বিয়োগ কৰিব পাৰোঁ 27x আৰু -2x আমি যদি মাইনাছ কৰোঁ ইয়াৰ পৰা কিমান হ'ব 25x হ'ব ইয়াত -x স্কুৱেৰ আছে -x স্কুৱেৰ দিলোঁ এতিয়া 210 যদি আমি ইফালে আনো তেতিয়া কি হ'ব মাইনাছ হ'ব মাইনাছ হ'লে 54 - 210 মাইনাছ কৰিলে কিমান হ'ব 156 হ'ব কি হ'ব ইয়াত যেহেতু মাইনাছ বেছি আছে গতিকে -156 হ'ব ইকুৱেল 0 তোমালোকে মাইনাছ কৰি ল'বা 210 যদি সমান চিনৰ ইফালে আনো -210 হ'ব ইয়াত আছে +54 গতিকে কিমান হ'ল -156 হ'ল এতিয়া আমি সমীকৰণ পালোঁ এতিয়া আমি ইয়াৰ পৰা a b c উলিয়াব লাগিব আৰু সূত্ৰৰ সহায়ত আমি সমাধান উলিয়াব লাগিব কেনেকৈ কৰিম চোৱা ইয়াত তোমালোকে ভালকৈ বনাব পাৰিবা ধৰা ইয়াক আমি কি কৰিব পাৰিম x স্কুৱেৰ থকা মানটো আমি প্ৰথমত লিখিব পাৰিম x স্কুৱেৰ কেনেকৈ লিখিম ইয়াত যেহেতু -x স্কুৱেৰ আছে প্ৰথমতে গতিকে -x স্কুৱেৰ দিলোঁ 25x ত কি আছে প্লাছ আছে গতিকে +25x দিলোঁ আৰু শেষত কি আছে -156 দিলোঁ ইকুৱেল 0 এইটো কাটি দিয়া এতিয়া প্ৰথমতে চোৱা -x স্কুৱেৰ আছে ইয়াত দেখিবলৈ ভাল লগা নাই গতিকে আমি কি কৰিব ইয়াক প্লাছ বনাব পাৰোঁ যদি তোমালোকে বনাব নিবিচাৰা এনেকৈ কৰি দিব পাৰা যদি আমি বনাওঁ তেতিয়া চিনটো সলনি কৰিব লাগিব চিন কেনেকৈ সলনি কৰোঁ ইয়াত যেহেতু মাইনাছ আছে ইয়াক যদি প্লাছ কৰোঁ তেতিয়া আটাইকেইটা চিনটো সলনি হ'ব যদি প্লাছ আছে মাইনাছ হ'ব মাইনাছ থকাটো প্লাছ হ'ব কেনেকৈ কৰিম ইয়াক যদি x স্কুৱেৰ দিওঁ তেতিয়া ইয়াত প্লাছ আছে গতিকে মাইনাছ হ'ল অৰ্থাৎ মাইনাছটো আমি প্লাছ বনালোঁ প্লাছটো কি হ'ব মাইনাছ বনাম -25x হ'ব ইয়াত মাইনাছ আছে কি হ'ব প্লাছ হ'ব +156 ইকুৱেল 0 হ'ল এতিয়া আমি a b c লিখিম এতেকে a ইকুৱেল ইয়াত দিয়া ইয়াত a ইকুৱেল কিমান হ'ব x স্কুৱেৰ আছে অৰ্থাৎ 1 হ'ল b ইকুৱেল কিমান হ'ব -25 হ'ব -25 দিলোঁ আৰু c ইকুৱেল কিমান হ'ব c ইকুৱেল 156 এতিয়া আমি সূত্ৰ লিখিম সূত্ৰ কি হয় x ইকুৱেল এতেকে x ইকুৱেল 2a তলত ইয়াত হ'ব -b +√b স্কুৱেৰ -4ac এতিয়া মানখিনি আমি পাতিব লাগিব 2a অৰ্থাৎ 2 * a কিমান হয় 1 হয় 1 দিলোঁ এতিয়া -b মাইনাছ আছে মাইনাছ দিম b কিমান হয় -25 লিখিলোঁ ইয়াৰ পিছত আছে প্লাছ মাইনাছ দিম ৰুট আছে ৰুট দিলোঁ b স্কুৱেৰ কিমান হয় b হ'ল -25 গতিকে ইয়াক আমি স্কুৱেৰ দিম মাইনাছ আছে আকৌ মাইনাছ দিলোঁ 4ac অৰ্থাৎ 4 পূৰণ a কিমান হয় 1 হয় 1 দিম ইনটু c কিমান হয় 156 লিখিলোঁ এতিয়া আমি ইয়াক পূৰণ কৰিব লাগিব পূৰণ কেনেকৈ কৰিম ইয়াত চোৱা তলত কি আছে 2a অৰ্থাৎ 2 পূৰণ 1 হৈ আছে গতিকে তলত 2 হ'ল ইয়াত চোৱা -25 অৰ্থাৎ কি হ'ব মাইনাছে প্লাছ হ'ব +25 লিখিম অৰ্থাৎ 25 লিখিলোঁ ইয়াৰ পিছত আছে প্লাছ মাইনাছ দিম এতিয়া ৰুট আছে ৰুটৰ ভিতৰত কি আছে -25 স্কুৱেৰ যদি মাইনাছ থকা সংখ্যাক স্কুৱেৰ কৰোঁ তেতিয়া প্লাছ হ'ব গতিকে 25 স্কুৱেৰ 225 লিখিলোঁ ইয়াৰ পিছত আছে -4ac অৰ্থাৎ 4 পূৰণ 1 পূৰণ 156 4ৰ লগত 156 পূৰণ কৰিলে কিমান হ'ব 624 হ'ব 624 দিলোঁ ইয়াত দিলোঁ 624 এতিয়া আমি মাইনাছ কৰিম মাইনাছ কৰিলে কি হ'ব তলত 2 আছে 2 দিম ইয়াত 25 প্লাছ মাইনাছ 625 মাইনাছ 624 হ'লে কিমান হ'ব 1 হ'ব অৰ্থাৎ √1 এতিয়া √1 কিমান হ'ব √1 1 হয় আমি জানোৱেই গতিকে তলত 2 দিলোঁ ইয়াত 25 প্লাছ মাইনাছ √1 কিমান হ'ব 1 দিম এতিয়া আমি সমাধান পালোঁ এতিয়া কি কৰিব লাগিব এবাৰ আমি প্লাছ কৰিম এবাৰ আমি মাইনাছ কৰিম গতিকে কি হ'ব এতেকে নিৰ্ণয় সমাধান আমি সমাধান পালোঁ কিমান পালোঁ এটা পালোঁ 25 + 1 যদি প্লাছ লিখোঁ / 2 আৰু
দ্বিতীয়ত আমি কি কৰিব লাগিব মাইনাস কৰিম 25 মাইনাস 1/2 যদি প্লাস কৰোঁ তেতিয়া কিমান হ'ব 25 আৰু 1 যোগ কৰিলে 26 হ'ল 26 ইয়াক হৰণ কৰিম 2 ৰে আৰু দ্বিতীয়টো কি হ'ব 25 মাইনাস 1 হলে 24/2 হৰণ কৰিলে কিমান হ'ব ইয়াত হ'ব 13 আৰু 24 হৰণ 2 হলে 12 আমি দুটা এনসার পালো এটা পালো 13 আৰু এটা পালো 12 এতিয়া আমি x কি ধৰিছিলো x ৰ মান দুটা পালো 13 12 গতিকে খেৱালিয়ে গণিতত পাই আমি x ধৰিছিলো গতিকে গণিতত 13 বা 12 পাইছিলে দুটাৰ ভিতৰত যিকোনো এটা পাইছিল গতিকে কিমান পাইছিল আমি নাজানো গতিকে এনসার কেনেকৈ লিখিম এতেকে যদি x ইকুৱেল 13 হয় তেন্তে গণিতত 13 আৰু ইংৰাজীত কিমান পাব গণিতত যদি 13 পায় তেতিয়া ইংৰাজীত কিমান পাব দুটাত মিলাই টোটাল কিমান আছিল 30 পাইছিল গতিকে 30 মাইনাস 13 ইকুৱেল কিমান হ'ব বিয়োগ কৰোতে 17 হ'ব 17 পাব বুলি আমি লিখিম 17 পাব গতিকে গণিতত কিমান পালে 13 আৰু ইংৰাজীত কিমান পালে 17 বা আৰু এটা आंसर আছে আৰু x ৰ মান আমি কি পাইছিলো 12 পাইছিলো গতিকে কি লিখিম যদি x ইকুৱেল 12 হয় যদি x ৰ মান 12 হয় তেন্তে গণিতত কিমান পাব তেন্তে গণিতত 12 পাব গণিতত 12 পাব আৰু ইংৰাজীত কিমান পাব দুটা মিলাই টোটাল কিমান হ'ব 30 হ'ব গতিকে কিমান হ'ব 30 ৰ পৰা আমি -12 কৰিম 30 -12 ইকুৱেল 18 পাব গতিকে ইয়াত দুটা आंसर পালো দুটা आंसर কি হয় গণিতত যদি 13 পায় তেতিয়া ইংৰাজীত 17 পাব যদি গণিতত 12 পায় তেতিয়া ইংৰাজীত কিমান পায় 18 পাব গতিকে আমি দুটা आंसर পালো 6 নম্বৰ প্ৰশ্নটো চোৱা ইয়াত কোৱা আছে এটা আয়ত আছে পথাৰ আছে আয়তাকাৰ আকৃতিৰ আৰু এই কৰ্ণৰ দিক ইয়াৰ ছুটি বাহুটো 60 মিটাৰ বেছি গতিকে আমি কি কৰিম ইয়াত দুটা বাহু আছে এটা AB ডাঙৰ বাহু AB আৰু CD সমান আছে ঠিক তেনেদৰে AD আৰু BC সমান আছে যদি আমি সৰু বাহুটোক x বুলি ধৰো তেতিয়া কৰ্ণ কি হ'ব 60 মিটাৰ বেছি অৰ্থাৎ x + 60 হ'ব আৰু দীঘল বাহুটো কি হ'ব 30 মিটাৰ বেছি গতিকে x + 30 বুলি আমি লিখিলো এতিয়া আমি কি ধৰিব লাগিব ইয়াত লিখিম ধৰু আয়তাকাৰ পথাৰৰ প্ৰস্থ কি হয় x বুলি ধৰিছো প্ৰস্থ ধৰু ইয়াত তোমালোকে ব্ৰেকেটত AD বুলি দিব পাৰা AD ইকুৱেল x মিটাৰ বা x দিলে হল এতিয়া প্ৰস্থ আমি লিখিলো এতিয়া দিক কি হ'ব এতেকে দিক সমান কিমান হ'ব 30 মিটাৰ বেছি গতিকে x + 30 হ'ব আৰু কৰ্ণ কি আছে BD ৰ যোগ কিমান দি আছে কৰ্ণ আৰু কৰ্ণ কি হয় BD ইয়াত BD দিলো ইকুৱেল কিমান হ'ব x + 60 অৰ্থাৎ সৰু বাহুটোতকৈ 60 মিটাৰ বেছি আছে গতিকে আমি কি পালো সৰু বাহুৰ যোগ পালো x ডাঙৰ বাহু কিমান x + 30 আৰু কৰ্ণ x + 60 পালো এতিয়া এই ত্ৰিভুজটো চোৱা ABD ত্ৰিভুজৰ পৰা এতেকে ত্ৰিভুজ ABD ৰ পৰা এই ত্ৰিভুজটো কি হয় সমকোণী ত্ৰিভুজ হয় কাৰণ এটো কি হয় আয়ত হয় আয়তৰ কি হয় প্ৰতিটো কোণ 90 ডিগ্ৰী গতিকে সমকোণী ত্ৰিভুজ হয় সমকোণী ত্ৰিভুজৰ পৰা আমি কি পাম পাইথাগোৰাছৰ সূত্ৰ মতে কৰ্ণ স্কয়াৰ অৰ্থাৎ BD যদি স্কয়াৰ কৰো তেতিয়া কি হ'ব বাকি দুটা বাহুৰ স্কয়াৰৰ যোগফলৰ সমান হ'ব গতিকে AD স্কয়াৰ + AB স্কয়াৰ হ'ব এতিয়া আমি মানখিনি পাতিম BD কিমান আছে x + 60 স্কয়াৰ আছে AD কিমান আছে AD আমি x ধৰিছো x স্কয়াৰ দিলো AB কিমান x + 30 স্কয়াৰ এতিয়া x + 60 ক আমি a + b হোল স্কয়াৰ সূত্ৰত লিখিম সূত্ৰত লিখিলে কি হ'ব a স্কয়াৰ অৰ্থাৎ x স্কয়াৰ + 2ab 2a কিমান হয় x b কিমান হয় 60 + b স্কয়াৰ অৰ্থাৎ 60 স্কয়াৰ ইকুৱেল
সমান চিনৰ ইফালে কি হ'ব x স্কুৱেৰ আছে x স্কুৱেৰ দিম প্লাছ আছে প্লাছ দিলো এতিয়া x + 30 ক আমি আকৌ a + b হোল স্কুৱেৰ সূত্ৰত লিখিম লিখিলে কি হ'ব a স্কুৱেৰ অৰ্থাৎ x স্কুৱেৰ হ'ল প্লাছ 2 ইনটু ab a কিমান x আৰু b কিমান হয় 30 প্লাছ কেকত আমি b স্কুৱেৰ লিখিম b স্কুৱেৰ কিমান হ'ব ইয়াত 30 স্কুৱেৰ হ'ব এতিয়া আমি পূৰণ কৰি লিখিব লাগিব ইয়াত x স্কুৱেৰ আছে x স্কুৱেৰ দিম প্লাছ 2 ইনটু x ইনটু 60 কিমান হ'ব 2 আৰু 60 পূৰণ কৰোঁতে 120 x হ'ল প্লাছ 60 স্কুৱেৰ 60 আৰু 60 পূৰণ কৰোঁতে কিমান হ'ব 6 6 গুণ 37 শূন্য আছে গতিকে দুটা শূন্য হ'ব এতিয়া x স্কুৱেৰ আৰু x স্কুৱেৰ যোগ কৰোঁতে কিমান হ'ব 2x স্কুৱেৰ বা আমি এতিয়া অকল এনেকৈ লিখি দিম x স্কুৱেৰ প্লাছ x স্কুৱেৰ দিলোঁ এতিয়া 2 ইনটু x ইনটু 30 কিমান হ'ব 2 আৰু 30 পূৰণ কৰোঁতে 60 হ'ব গতিকে 60x হ'ল আৰু শেষত কি আছে 30 স্কুৱেৰ অৰ্থাৎ 900 হ'ব এতিয়া a স্কুৱেৰ আৰু a স্কুৱেৰটো সমান চিনৰ আগৰ আৰু পিছৰ স্কুৱেৰ আমি কেনসেল কৰি দিলোঁ এতিয়া কি থাকিল অকল এটা স্কুৱেৰ থাকিল এতিয়া এই দুটা ৰাখিক আমি সমান চিনৰ সিফালে লৈ যাম ইয়াত কি আছে x স্কুৱেৰ আছে গতিকে আমি x স্কুৱেৰ লিখিম ইয়াত আছে 60x প্লাছ 60x আছে লিখিলোঁ 120x ক যদি সমান চিনৰ সিফালে লৈ যাওঁ কি হ'ব মাইনাছ হ'ব মাইনাছ 120x ঠিক সেইদৰে ইয়াৰ পিছত আছে প্লাছ 900 আছে আৰু সমান চিনৰ আগত কি আছিলে 37 আছিলে প্লাছ আছে গতিকে সমান চিনৰ পিছত লৈ গ'লে কি হ'ব মাইনাছ হ'ব মাইনাছ 37 ইকুৱেল কিমান হ'ল 0 হ'ল এতিয়া আমি মাইনাছ কৰি দিলে আমি সমীকৰণটো পাম সমীকৰণ কি হ'ব x স্কুৱেৰ আছে x স্কুৱেৰ দিলোঁ x স্কুৱেৰ 60x মাইনাছ 120x হ'লে মাইনাছ 60x হ'ব আৰু 9 পৰা 37 মাইনাছ কৰিলে মাইনাছ 2700 ইকুৱেল 0 হ'ব এতিয়া আমি a b c উলিয়াব পাৰিম a b c কি হ'ব ইয়াত a ইকুৱেল কিমান হ'ব x স্কুৱেৰৰ লগত খহক 1 আছে 1 দিলোঁ b ইকুৱেল কিমান হ'ব মাইনাছ 60 আৰু c ইকুৱেল মাইনাছ 2700 এতিয়া আমি সূত্ৰ লিখি সমাধান কৰিব লাগিব সূত্ৰ কি হয় আমি ইয়াত লিখিম ইয়াত চোৱা এতেকে x ইকুৱেল সূত্ৰ কি হয় তলত হ'ব 2a ওপৰত মাইনাছ b প্লাছ মাইনাছ ৰুট b স্কুৱেৰ মাইনাছ 4ac এতিয়া 2a কিমান হ'ব 2 ইনটু a ৰ মান 1 আছে গতিকে আমি 1 দিম ইয়াত মাইনাছ b মাইনাছ দিলোঁ b কিমান হয় মাইনাছ 60 তাৰ পিছত আছে প্লাছ মাইনাছ দিলোঁ ৰুট দি b স্কুৱেৰ অৰ্থাৎ মাইনাছ 60 স্কুৱেৰ আৰু তাৰ পিছত মাইনাছ 4ac অৰ্থাৎ কিমান হ'ব 4 ইনটু a হ'ল 1 ইনটু c কিমান হয় মাইনাছ 2700 আমি 27 লিখিলোঁ এতিয়া আমি পূৰণ কৰিব লাগে পূৰণ কৰিলে কি হ'ব 2 এগুণ 2 হ'ল তলত ইয়াত মাইনাছে মাইনাছে প্লাছ হ'ব গতিকে অকল 60 দিলোঁ ইয়াত প্লাছ মাইনাছ আছে প্লাছ মাইনাছ দিম ৰুট আছে ৰুট দিলোঁ 60 স্কুৱেৰ মাইনাছ 60 স্কুৱেৰ কি হ'ব মাইনাছত থকা সংখ্যাটো স্কুৱেৰ কৰিলে প্লাছ হ'ব গতিকে 37 দিলোঁ মাইনাছ মাইনাছ দুটা মাইনাছ আছে গতিকে প্লাছ হ'ব 4 এগুণ 4 4 লগত 27 পূৰণ হ'লে কিমান হ'ব 27 4 গুণ 108 হ'ব 108 শেষত কি আছে দুটা শূন্য আছে দুটা শূন্য দিলোঁ এতিয়া আমি ৰুটৰ ভিতৰত থকা সংখ্যাটো যোগ কৰিম তলত 2 আছে 2 দিম ইয়াত 60 প্লাছ মাইনাছ ৰুট 37 আৰু 108 কিমান 10800 কিমান হ'ব 10000 আৰু 3000 হ'লে 13000 600 800 1400 হ'লে কিমান হ'ল 14400 হ'ল এতিয়া 14400 আমি বৰ্গমূল উলিয়াব লাগিব ইয়াত তলত 2 হ'ল 60 প্লাছ মাইনাছ 144 বৰ্গ কিমান হয় 12 বৰ্গমূল 12 হয় গতিকে 12 হ'ব দুটা শূন্যৰ পৰা এটা শূন্য দিব লাগিব অৰ্থাৎ 14400 বৰ্গমূল কিমান হ'ব 120 120 হ'ব গতিকে আমি ইয়াত 120 লিখিলোঁ এতিয়া আমি এবাৰ যোগ কৰিম আৰু এবাৰ বিয়োগ কৰিম আমি এনসাৰটো পামেই এতিয়া কি হ'ব এতেকে নিৰ্ণয় সমাধান কি হ'ব এটা আমি লিখিব লাগিব 60 প্লাছ 120/2 আৰু দ্বিতীয়টো কি হ'ব আমি মাইনাছ কৰিম মাইনাছ কৰিলে কি হ'ব 60 মাইনাছ 120/2 এতিয়া যদি প্লাছ কৰোঁ প্লাছ কৰিলে 60 আৰু 120 180 হ'ল তলত হৰণ 2 কৰিম
আৰু ইয়াত কি হ'ব 60 মাইনাছ 120 হলে মাইনাছ 60 হৰণ 2 কৰিম এতিয়া 2 ৰে 180 কিমান বাৰ যাব 90 বাৰ 90 হল আৰু ইয়াত কিমান হ'ব মাইনাছ 30 হ'ব আমি দুটা आंसर পালো এটা পালো 90 আৰু এটা পালো মাইনাছ 30 আমি 90 আৰু মাইনাছ 30 কিহৰ মান পালো x ৰ মান x আমি কি ধৰিছিলো ইয়াত প্ৰশ্নত প্ৰথমতে চোৱা আমি প্ৰথমতে কি লিখিছিলো প্ৰস্থ AD ইকুৱেল x অৰ্থাৎ খৰু বাহুটোৰ যোগ আমি পালো কিমান 90 এতিয়া প্ৰশ্নত চাব লাগিব প্ৰশ্নত কি দিয়া আছে পথাৰৰ বাহু দুটাৰ দিক উলিয়াও অৰ্থাৎ দিক আৰু প্ৰস্থ উলিয়াব লাগিব অৰ্থাৎ আমি x পালো এতিয়া আমি কি উলিয়াম x + 30 দীঘল বাহুটোৰ যোগ কিমান আছিল x + 30 আছিল গতিকে আমি x + 30 উলিয়াব লাগিব এতেকে আয়তাকাৰ পথাৰৰ কি হয় প্ৰস্থ আমি কি ধৰিছিলো x ধৰিছিলো কিমান পালো 90 কি হয় ইয়াত কি দিয়া আছে মিটাৰ দিয়া আছে মিটাৰ আৰু দিক কিমান হয় x + 30 হয় গতিকে আমি 90 ৰ লগত 30 যোগ কৰিম 30 যোগ কৰিলে কিমান হ'ব 120 মিটাৰ হ'ব 120 মিটাৰ হ'ল এতিয়া 120 পালো কিন্তু এতিয়া x ৰ মান আমি -30 পাইছো গতিকে আমি কি লিখিব লাগিব এই বস্তুটোৰ লিখাৰ আগত আমি ইয়াত -30 গ্ৰহণযোগ্য নহয় বুলি লিখিব লাগিব কাৰণ কিয় ইয়াত পথাৰ আছে ইয়াত আয়তাকাৰ পথাৰৰ কথা কোৱা আছে পথাৰৰ দিক প্ৰস্থ কেতিয়াও মাইনাছত হ'ব নোৱাৰে গতিকে ইয়াত প্ৰথমতে আমি লিখিব লাগিব -30 গ্ৰহণযোগ্য নহয় বুলি গ্ৰহণযোগ্য নহয় গ্ৰহণযোগ্য কিয় নহয় পথাৰৰ দিক আৰু প্ৰস্থ মাইনাছত হ'ব নোৱাৰে গতিকে প্ৰস্থ কিমান পালো 90 মিটাৰ পালো আৰু দিক পালো 120 মিটাৰ 7 নম্বৰ প্ৰশ্ন কি আছে দুটা সংখ্যাৰ বৰ্গ পাৰ্থক্য 180 আৰু সৰু সংখ্যাটোৰ বৰ্গ ডাঙৰ সংখ্যাটোৰ 8 গুণ আমি সংখ্যা দুটা উলিয়াব লাগিব গতিকে প্ৰথমতে আমি কি কৰিম ডাঙৰ সংখ্যা আৰু সৰু সংখ্যাটো ধৰিব লাগিব গতিকে ধৰু ডাঙৰ সংখ্যাটো আমি কি ধৰিম সংখ্যাটো আমি x বুলি ধৰিলো x এতিয়া যদি x হয় তেতিয়া সৰু সংখ্যা কি হ'ব আৰু সৰু সংখ্যা কি হ'ব আমি y বুলি ধৰিম এতিয়া প্ৰশ্নমতে চোৱা ইয়াত প্ৰশ্নমতে কি কোৱা আছে দুটা সংখ্যাৰ বৰ্গৰ পাৰ্থক্য অৰ্থাৎ ডাঙৰ সংখ্যাটোৰ বৰ্গৰ পৰা আমি সৰু সংখ্যাটোৰ বৰ্গ মাইনাস কৰিলে কিমান হ'ব 180 হ'ব ইয়াক আমি 1 নম্বৰ দিলো এতিয়া 2 নম্বৰত কি কোৱা আছে সৰু সংখ্যাটোৰ বৰ্গ সৰু সংখ্যা কি হয় y হয় ইয়াৰ বৰ্গ অৰ্থাৎ y স্কয়াৰ কিমান হয় ডাঙৰ সংখ্যাটোৰ 8 গুণ হয় ডাঙৰ সংখ্যা কি হয় x হয় ইয়াৰ 8 গুণ অৰ্থাৎ 8x হয় ইয়াক আমি 2 নম্বৰ দিলো এতিয়া আমি 1 আৰু 2 ৰ পৰা কি পাম 1 আৰু 2 ৰ পৰা 1 আৰু 2 ৰ পৰা আমি কি পাম ইয়াত y স্কয়াৰৰ ঠাইত আমি 8x লিখিব পাৰিম অৰ্থাৎ কি হ'ব ইয়াত চোৱা x স্কয়াৰ আছে x স্কয়াৰ দিলো মাইনাস আছে মাইনাস দিম y স্কয়াৰৰ ঠাইত আমি কি লিখিম y স্কয়াৰ যেটো 8x হয় গতিকে আমি ইয়াত 8x দিলো ইকুৱেল কিমান আছে 180 আছে 180 দিম এতিয়া আমি কি কৰিম 180 ক আমি সমান চিহ্নৰ আগত লৈ আহিম কি হ'ব x স্কয়াৰ মাইনাস 8x ইয়াত প্লাস আছে গতিকে মাইনাস 180 ইকুৱেল 0 হ'ল এতিয়া আমি এই সমীকৰণৰ পৰা আমি a b c উলিয়াব লাগিব a b c কি হ'ব ইয়াত a ইকুৱেল কিমান হ'ব x স্কয়াৰৰ লগত 1 আছে 1 লিখিলো b ইকুৱেল কিমান হ'ব -8 আৰু c ইকুৱেল -180 এতিয়া আমি সূত্ৰ লিখিম সূত্ৰ কি হয় এতেকে x ইকুৱেল x কি হয় 2a ইয়াত হ'ব -b + √b স্কয়াৰ -4ac এতিয়া 2a অৰ্থাৎ 2 * a কিমান হয় 1 হয় 1 দিলো -b আছে মাইনাস দিলো b কিমান হয় -8 গতিকে -8 ইয়াত প্লাস মাইনাস √b স্কয়াৰ অৰ্থাৎ -8 স্কয়াৰ মাইনাস কি হ'ব 4ac 4 * a কিমান হয় 1 হয় আৰু c কিমান হয় -180 এতিয়া আমি পূৰণ কৰিব লাগিব পূৰণ কৰিলে কিমান হ'ব ইয়াত ওপৰত চোৱা মাইনাস আৰু মাইনাস দুটা মাইনাস পূৰণ হলে ইয়াত 8 হল প্লাস 8 হল ইয়াৰ পিছত আছে প্লাস মাইনাস ইয়াত ৰুট আছে ৰুট দিলো -8 স্কয়াৰ কিমান হ'ব 64 হ'ব মাইনাসৰ স্কয়াৰ প্লাস হয় গতিকে 64 হল ইয়াত মাইনাস আছে ইয়াতো মাইনাস আছে দুটা মাইনাস হলে মাইনাসে
প্লাস হল প্লাস দিলো এতিয়া 4 এগুণ 4 4 আৰু 180 অর্থাৎ 180 পূরণ করলে কি হবে 4 আৰু 18 পূরণ করতে 72 অর্থাৎ 720 হব 720 লিখিলো তলত কি হব 2 পূরণ 1 কিমান 2 এগুণ 2 এতিয়া ইয়াত চোৱা তলত যেহেতু আমি পালো 2 গতিকে ইয়াত তলত 2 লিখিম ইকুৱেল তলত 2 দিলো ওপৰত কিমান আছে 8 আছে 8 প্লাস মাইনাস আৰু ৰুটৰ ভিতৰত আছে 64 আৰু 720 720 আৰু 64 কিমান হ'ব যোগ কৰিলে 784 784 হল এতিয়া আমি 784 ৰ বৰ্গমূল উলিয়াব লাগিব ইয়াত তলত কিমান আছে 2 আছে আমি 2 দিম 2 দিলো আৰু 8 প্লাস মাইনাস 784 ৰ বৰ্গমূল কিমান হয় 28 হয় গতিকে আমি ইয়াত 28 লিখি দিব পাৰো 28 লিখিলো এতিয়া আমি সমাধান পালো সমাধান কি হ'ব এবাৰ আমি প্লাস কৰিম এবাৰ আমি মাইনাস কৰিব লাগিব এতেকে নিৰ্ণয় সমাধান কি হল এটা হল x plus 28/2 আৰু দ্বিতীয়টো কি হ'ব ইয়াত আমি মাইনাস কৰিব লাগিব 8 minus 28/2 কিমান হ'ব 8 আৰু 28 যোগ কৰোতে হ'ব 36 তলত হৰণ 2 আছে 2 দিলো আৰু 8 minus 28 হলে -20 তলত হ'ব 2 কিমান হ'ব 2 ৰে 37 ক 18 বাৰ যাব 18 লিখিলো আৰু ইয়াত কিমান হ'ব 2 ৰে 20 ক 10 বাৰ -10 হল এতিয়া দুটা आंसर পালো আমি 18 আৰু -10 এতিয়া আমি কি কৰিব লাগিব যদি আমি এবাৰ আমি 18 ধৰিব লাগিব আৰু এবাৰ -10 ধৰিব লাগিব এতিয়া x যদি -10 হয় তেতিয়া আমি 2 ৰ পৰা কি পাম যদি ইয়াত আমি লিখিম এতিয়া যদি x equal -10 তেন্তে 2 ৰ পৰা 2 কি আছে 2 আছে y square equal 8x y square equal কিমান হ'ব 8x অর্থাৎ 8 into -10 কিমান হ'ব পূৰণ কৰোতে -80 হ'ব আমি y square ৰ মান কিমান পালো -80 কিন্তু আমি জানো যে যিকোনো সংখ্যাক স্কয়াৰ কৰোতে কি হ'ব খদাই স্কয়াৰ কৰা সংখ্যাটো ধনাত্মক হ'ব মাইনাস হ'ব নোৱাৰে গতিকে আমি -10 যদি ধৰো তেতিয়া কি হ'ব এটো ভুল হ'ব কাৰণ বৰ্গ সংখ্যা কেতিয়াও মাইনাসত থাকিব নোৱাৰে গতিকে -10 আমি গ্ৰহণযোগ্য নহয় বুলি লিখিম কি লিখিম আমি এতেকে -10 গ্ৰহণযোগ্য নহয় এতিয়া প্ৰশ্ন কি আছিল সংখ্যা দুটা উলিওৱা আমি কি পালো এটা পাইছো 18 অৰ্থাৎ x ৰ মান পালো আমি 18 এতিয়া আমি y উলিয়াব লাগিব এতেকে x ইকুৱেল কিমান হ'ব 18 হ'ব এতিয়া x ইকুৱেল 18 পৰা আমি y ৰ মান উলিয়াব লাগিব y ৰ মান আমি কেনেকৈ উলিয়াম y ৰ মান আমি উলিয়াব লাগিব এই 2 নম্বৰ সমীকৰণ y স্কুৱেল ইকুৱেল 8x ৰ পৰা আমি কি কৰিম 8 ইকুৱেল 18 2 পাতি 2 নং সমীকৰণত পাতি 2 নং সমীকৰণ পাতিলে কি হ'ব y স্কয়াৰ ইকুৱেল কিমান হ'ব 8x অৰ্থাৎ 8 into 18 হ'ব এতিয়া y স্কয়াৰ কিমান হ'ল 8 আৰু 18 আমি পূৰণ কৰিলে কিমান হ'ব 144 হ'ব 144 এতিয়া যদি y স্কয়াৰ ইকুৱেল 144 হয় তেতিয়া y কিমান হ'ব এতেকে y ইকুৱেল কি হ'ব √144 হ'ব √144 মানে কিমান হ'ব প্লাস মাইনাস 12 হ'ব প্লাস মাইনাস 12 অর্থাৎ -12 ৰ স্কয়াৰ 144 হয় প্লাস 12 ৰ স্কয়াৰ কিমান হয় 144 হয় গতিকে আমি কি লিখিলো y ৰ মান প্লাস মাইনাস 12 লিখিলো কিন্তু এতিয়া ইয়াত চোৱা কি কোৱা আছে সৰু সংখ্যাটোৰ বৰ্গ ইয়াত সংখ্যা দুটা কোৱা আছে গতিকে সংখ্যা দুটা কি হ'ব -12 হ'ব পাৰে বা +12 হ'ব পাৰে গতিকে সংখ্যা দুটা আমি x ৰ মান এটা পালো 18 আৰু y ৰ মান দুটা পাইছো এটা পাইছো -12 এটা পাইছো +12 গতিকে আমি কি লিখিম এতেকে সংখ্যা দুটা কি হ'ব এটা হ'ব 18 আৰু 12 বা কি হ'ব পাৰে যদি y -12 হয় তেতিয়া 18 আৰু -12 হ'ব পাৰে দুটা आंसर হল এটা आंसर হল 18 আৰু 12 যেহেতু y ৰ মান দুটা পাইছো গতিকে আমি এবাৰ 12 লিখিম এবাৰ -12 লিখিম গতিকে যেহেতু x ৰ মান 18 পাইছো গতিকে
সংখ্যা দুটা এবাৰ আমি লিখিম 18 আৰু 12 আকৌ আমি বা 18 আৰু -12 বুলি দিলো গতিকে আশা কৰিছো তোমালোকে বুজি পাইছা যদি বুজাত কিবা অসুবিধা হয় তেতিয়া কমেন্ট কৰি কবা থ্যাংক ইউ